কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA ফাৰ্ষ্ট সেমিষ্টাৰ অসমীয়া বিভাগৰ প্ৰথম কাকত অসমীয়া সাহিত্যৰ বুৰঞ্জী ৭ নং অধ্যায় শংকৰী যুগৰ অসমীয়া সাহিত্য। আমি কেনেকৈ দীঘলীয়া পাঠ এটা সংক্ষিপ্ত ৰূপত নোটছ বনাব পাৰোঁ আৰু তাক আমি অতি সহজত কেনেকৈ মনত ৰাখিব পাৰোঁ, আনকি পৰীক্ষাৰ আগমুহূৰ্তত গোটেই অধ্যায়সমূহ দিনত ২-৩ বাৰকৈ কেনেকৈ ৰিভাইজ দিব পাৰোঁ সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। শংকৰী যুগৰ অসমীয়া সাহিত্যৰ মাধৱদেৱৰ বিষয়ে উল্লেখ আছে। এতিয়া মাধৱদেৱৰ বিষয়ে এই কথাখিনি মনত ৰাখিব। ১৪৮৯ চনত নাৰায়ণপুৰৰ লেটেকু পুখুৰীত তেখেতৰ জন্ম হৈছিল। পিতৃ গোবিন্দগুৰি ভূঞা আৰু মাতৃ মনোৰমা, ভণ্টি উৰ্বশী। ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত নাম লগায় আৰু কায়স্থিকা বিদ্যা অৰ্থাৎ কাইথেলি লিপিৰ জ্ঞান লাভ কৰে। ভনীজোৱাই ৰামদাসৰ যোগেদি শংকৰদেৱৰ সাক্ষাৎ লাভ কৰে। বিয়া প্ৰত্যাখ্যান অৰ্থাৎ মাধৱদেৱে বিয়া প্ৰত্যাখ্যান কৰিছিলে। কামৰূপ, কাপলা, বাৰাদি, কালানিকুছি, নোৱাকুছি, গণকুছি আদি ঠাইত ১৮ বছৰ থাকে। এই কথাখিনি মনত ৰাখি বহলাই বাক্য আকাৰে আপোনালোকে লিখিব। মাধৱদেৱৰ ৰচনাৰাজিসমূহৰ ওপৰত এই কথাখিনি মনত ৰাখিব। ১ নম্বৰত আখ্যানমূলক ৰচনা। আখ্যানমূলক ৰচনাৰ ভিতৰত আছে আদিকাণ্ড ৰামায়ণ, ১৪৯১টা পদ শিশুৰামৰ বিবিধ ৰূপ আৰু লীলাৰ চিত্ৰ অংকন কৰিছে। দ্বিতীয়তে উল্লেখ কৰিব ৰাজহুৱা কাব্য। ভাগৱতৰ দশম স্কন্ধৰ আধাৰত ৭৭৪টা পদ ৰচনা কৰিছে। কৃষ্ণৰ বুদ্ধিত জৰানিধন, ৰজাসকলক মুক্তি প্ৰদান, শিশুপাল বধ আদি এই কাব্যখনত উল্লেখ আছে। মাধৱদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত দ্বিতীয়তে উল্লেখ কৰিব তত্ত্বমূলক ৰচনা। তত্ত্বমূলক ৰচনাত উল্লেখ কৰিব জন্মৰ ৰহস্য। নাৰদৰ আগত নাৰায়ণে দিয়া দশাৱতাৰৰ বিস্তৃত বৰ্ণনা কৰিছে এই জন্মৰ ৰহস্যত। খ নম্বৰত উল্লেখ কৰিব নামমালিকা। কৃষ্ণ নামৰ মাহাত্ম্য সূচক শ্লোকৰ সংকলন ইয়াতে আছে। গ নম্বৰত উল্লেখ কৰিব ভক্তি ৰত্নাৱলী। শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰি ভক্তিৰ প্ৰতি আকৰ্ষণ কৰাই ইয়াৰ উদ্দেশ্য। ঘ নম্বৰত উল্লেখ কৰিব নামঘোষা অৰ্থাৎ ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়, কিয়নো নামঘোষাত ১০০০টা ঘোষা আছে, সেইকাৰণে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। কৃষ্ণৰ ভক্তিৰ মাহাত্ম্য, শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা এই নামঘোষাত উল্লেখ। শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত তৃতীয়তে উল্লেখ কৰিব নাট। তেওঁ নাট ৰচনা কৰিছিল অঞ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ, ভূষণ হৰণ। কিন্তু আচলতে সম্পূৰ্ণ নাটকটো হৈছে অৰ্জুন ভঞ্জন নাইবা দধিমথন। বাকীকেইটা হৈছে ঝুমুৰা। অৰ্থাৎ মাধৱদেৱৰ একমাত্ৰ নাটকখনৰ নাম হৈছে অৰ্জুন ভঞ্জন নাইবা দধিমথন। শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত ৪ নম্বৰত উল্লেখ কৰিব গীত। তেখেতে বৰগীত ৰচনা কৰিছিলে, ভটিমা ৰচনা কৰিছিলে। তেখেতে ৩টা ভটিমা ৰচনা কৰিছিলে, নাট ভটিমা, দেৱ ভটিমা আৰু গুৰু ভটিমা। এইখিনি আছিল শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজি। ইয়াতে সংক্ষিপ্ত ৰূপত উল্লেখ কৰা হৈছে। আপোনালোকে এই কথাখিনি বাক্য আকাৰে বহলাই লিখিব। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত ২-৩ বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোটছ যদি আপোনাৰ পচন্দ হয় বা ভাল লাগে, তেতিয়াহ'লে এই নোটছৰ PDF বা গোটেই পাঠটোৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে। এটা লিংকত কেৱল এইটো অধ্যায় ডাউনলোড কৰিব পাৰিব, আনটো লিংকৰ জৰিয়তে সম্পূৰ্ণ ফাৰ্ষ্ট পেপাৰটো ডাউনলোড কৰি ল'ব পাৰিব।
মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।